পুত্ৰই পিতৃক বুজি নাপায় কিয়? পিতা পুত্ৰৰ নিমিলা সম্পৰ্ক। ভাৰতীয় পিতা পুত্ৰৰ যোৰা এটা আচৰিত যোৰা। আহকচোন আজি জানিলেও পিতা পুত্ৰৰ মাজৰ অনন্য সম্পৰ্কৰ ওপৰত কেইটামান ৰসাল আৰু হৃদয়স্পৰ্শী কথা। কেতিয়াবা এনেকুৱা লাগে যেন পিতা পুত্ৰ দুয়োজন একেখন ঘৰত থকা অচিনাকি মানুহ। ইজনে সিজনৰ লগত খুব কম কথা পাতে আৰু ইজনে সিজনৰ পৰা যথেষ্ট দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰে। মাজে মাজে এনেকুৱা লাগে যেন সাধাৰণ কথা এটাৰ বাবেই ঘৰৰ পৰিৱেশ নষ্ট হৈ যাব। আৰু এনে পৰিস্থিতিত পিতা পুত্ৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে মাতৃগৰাকীয়ে। যেতিয়া ল'ৰাটোৱে যৌৱন পাৰ হৈ পৰৱৰ্তী পৰ্যায় পায়, তেতিয়া পিতা পুত্ৰই ইংগিতেৰে কথা পাতিবলৈ আৰম্ভ কৰে। নহ'লে মাকে তেওঁলোকৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰে। পিতৃয়ে পুত্ৰৰ মাকক প্ৰায়ে কয়, যোৱা তাক কোৱা, আৰু পুত্ৰই প্ৰায় মাকক কয়, দেউতাক সোধাচোন। আৰু এনে পৰিস্থিতিত পিতা পুত্ৰৰ মাজত পাকঘূৰণি খাই থাকে মাকজনীয়ে। এজন যেতিয়া এঠাইত থাকে, আনজনে তাত নাথাকিবলৈ চেষ্টা কৰে। হয়তো পিতা পুত্ৰই ঘনিষ্ঠতাক ভয় কৰে। আনহাতে সেই ভয়টো ঘনিষ্ঠতাৰ ভয় নহয়, পৰিৱেশ নষ্ট হোৱাৰ ভয়। যদিও পিতৃয়ে পুত্ৰক যথেষ্ট ভাল পায়, কিন্তু পুত্ৰক কেতিয়াও নকয় যে মই তোমাক বহুত ভাল পাওঁ। পুত্ৰ পিতৃৰ উত্তৰাধিকাৰী। পিতৃয়ে জীৱনৰ প্ৰতিটো মুহূৰ্ততে নিজৰ পুত্ৰক অভিমন্যু বুলি ভাবে। পিতৃয়ে বুজি পায় যে পুত্ৰ সাৱধান হ'ব লাগিব, শক্তিশালী হ'ব লাগিব, যাতে দায়িত্বৰ বোজাই তেওঁক বশ কৰিব নোৱাৰে। দেউতাকে ভাবে মই গুচি যোৱাৰ পিছত মাকো গুচি যাব, ছোৱালী বিয়া হৈ যাব, তেতিয়া কেৱল অকল পুত্ৰহে থাকিব। তেতিয়া তেওঁ পৰিয়ালৰ বাবে, বোৱাৰীৰ বাবে, সন্তানৰ বাবে যুঁজিবলগীয়া হ'ব। বাপেকে জানে যে ঘৰত সকলো কথা ক'ব নোৱাৰি, গতিকে পুত্ৰই মনে মনে নিজৰ দুখ লুকুৱাবলৈ শিকিব লাগিব। পৰিয়াল আৰু সন্তানৰ বিৰুদ্ধে থিয় হৈ প্ৰতিটো বিপদৰ পৰা হাত সাৰিব লাগিব। পিতৃয়ে কেতিয়াবা কেতিয়াবা নিজৰ প্ৰয়োজন আৰু ইচ্ছাক হত্যা কৰিবলগীয়া হয়। সেয়ে তেওঁ কেতিয়াও পুত্ৰ প্ৰেম দেখুৱাব নোৱাৰে। দেউতাকে জানে যে প্ৰেমে আমাক দুৰ্বল কৰি তোলে। কেতিয়াবা তেওঁৰ প্ৰেম হতাশা বা খঙৰ ৰূপত ওলাই আহে। পিতৃয়ে বিচাৰে পুত্ৰই যিমান পাৰে সোনকালে শিকক, ভুল কৰা বন্ধ কৰক। যদিও ভুল কৰাটো মানুহৰ স্বভাৱ, কিন্তু তেওঁ বিচাৰে যে তেওঁৰ পুত্ৰই ভুল কৰিয়েই শিকিব। সামাজিক জীৱনত বহু উত্থান পতন ঘটে, তেনেকৈয়ে সম্পৰ্ক ৰক্ষা কৰিবলৈও শিকক। তাৰ পিছত সময় আহে যেতিয়া পিতৃ আৰু পুত্ৰ দুয়োজনে নিজৰ বৃদ্ধি পোৱা বয়স উপলব্ধি কৰিবলৈ আৰম্ভ কৰে। পুত্ৰ এতিয়া কেৱল পুত্ৰ নহয়, পিতৃও হয় আৰু দুৰ্বল হ'বলৈ আৰম্ভ কৰে। পুত্ৰৰ বাবে অপেক্ষা কৰি থকা মাকক সকলোৱে দেখা পায়, কিন্তু গোটেই ৰাতিটো সাৰ পাই থকা দেউতাকক দেখা পোৱা নাযায়। যাৰ বয়স আৰু বলিৰেখা বাঢ়ি গৈ থাকে, বেমাৰবোৰেও শৰীৰটোক আগুৰি ধৰে। পিতৃৰ হঠকাৰী মনোভাৱ হ'ব পাৰে, কিন্তু বাস্তৱত তেওঁ নাৰিকলৰ দৰে, বাহিৰে কঠোৰ আৰু ভিতৰি কোমল। গতিকে পিতৃক কেতিয়াও ভুল নুবুজিব। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।